বাৰিষা ছিজন আপুনি পাতকবি ফুলকবি বিচাৰি আনি খালে চুগাৰ হ'বই, সেইটো স্বাভাৱিক। আপুনি যদি ময়দাৰ বস্তু খাই চুগাৰ হ'বই। বহুতে ক'ব যে কেঞ্চাৰটো বিজনেছ। এতিয়া 25 বছৰীয়া ল'ৰা এজন টকলা হ'লে তেওঁ তাতে চাকৰি থাকিলেও ছোৱালী নহয়। এলোপেথিক ঔষধ খালে কেতিয়াবা গম পাব আপোনাৰ চুগাৰ কমি 70 পাই যাব। 70 পালে মানে কিডনী নষ্ট হৈ গ'ল। প্ৰেছাৰৰ ক্ষেত্ৰতো তেনেকুৱা, আপুনি অলপমান লাইফষ্টাইল চেঞ্জ কৰি দিয়ক, অলপমান খাৰ জাতীয় বস্তু খাওক। আমি যিকেইটা 6টা ৰস বুলি কয়, আপুনি খাৰৰ যিটো খাৰুৱা বেলেঞ্চ হয় সেইটো যদি শৰীৰত মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে অধিকাংশ বেমাৰে আপোনাৰ নহয়। নমস্কাৰ, মই হেমন্ত বেজ। NZ পডকাষ্টৰ আজি বিষয় কিছু ব্যতিক্ৰম। মোৰ সৈতে মই যদি অসমৰ 10জন চৰ্চিত মানুহৰ নাম লওঁ, তাৰ ভিতৰত কিন্তু পংকজ পাঠকৰ নামটো আহে। কাৰণ আমাৰ যিডাল শিপা, সেই শিপাডালক খামুচি ধৰি মানুহৰ মাজলৈ লৈ যাব খোজা এজন বিশেষ ব্যক্তিত্ব হৈছে পংকজ পাঠক। কাৰণ আয়ুৰ্বেদ বা আয়ুৰ্বিজ্ঞানক বহুতে ওলাই কৰিলেও কিন্তু পংকজ পাঠকে সদায় টেলিভিশ্যনৰ পৰ্দাতে হওক বা ছ'চিয়েল মিডিয়াতেই সদায় আমাৰ আয়ুৰ্বিজ্ঞানক তেওঁ খুব প্ৰমোট কৰিব খোজে। আৰু শেহতীয়াকৈ তেওঁৰ চুলিত লগোৱা ঔষধটোক লৈ সাংঘাতিক ধৰণে চৰ্চা হৈছে। আৰু এই বিষয়টোৱে মই প্ৰথম প্ৰশ্ন আৰম্ভ কৰিম। আৰু প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। ধন্যবাদ। পংকজ পাঠক বুলি কোৱাৰ লগে লগেই বহুতে বহু ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিলেও কিন্তু আমি NZ নিউজে এটা কথা খুব ইতিবাচক দৃষ্টিৰে চাওঁ যে আয়ুৰ্বেদক আপুনি সাংঘাতিক ধৰণে প্ৰমোট কৰিবৰ কাৰণে বিচাৰে। আৰু এতিয়া একেবাৰে ঘৰতে হয়তো আপুনি নিজেই বনোৱা এনেকুৱা এবিধ উপকৰণ অসমৰ ৰাইজৰ মাজলৈ লৈ গৈছে, যিয়ে ৰাইজক সাংঘাতিক ধৰণে আকৰ্ষণ কৰিছে। প্ৰথমে এই যিটো পথ্য, যিটো ঔষধ, সেই ঔষধৰ বিষয়ে কওকচোন। এইটো ঔষধ আমাৰ একদম সম্পূৰ্ণ বনৌষধ হয়। আৰু এইটো আমি এতিয়ালৈকে প্ৰায় 1.5 লাখ মানুহক লগালোঁ। আৰু ইতিমধ্যে আপোনালোকে লখিমপুৰতো গম পাইছে। যিবিলাকে ফাৰ্ষ্ট টাইম লগাইছিল, আমি গহপুৰত লগাইছিলোঁ, তাৰে পৰা আহিছে তেওঁলোকে আকৌ লগাব, ভাল ৰিজাল্ট পাইছে। এনেকৈ প্ৰায় প্ৰত্যেকখন জিলাতে আমি কৰিলোঁ, ভাল ৰিজাল্ট পাই আহিছে। আৰু এনেকৈ আমি ধৰক আৰু 2-3 মাহ বিনামূলীয়াকৈ এইটো লগাই যাম আৰু। নিশ্চয়কৈ। আৰু এই যে চুলিৰ সমস্যা, এই সমস্যাটো পশ্চিমীয়া দেশবিলাকত সাংঘাতিক ধৰণে আছিল। আৰু যিবিলাক অতি উন্নত দেশ, সেই উন্নত দেশবিলাকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰিছে। তেওঁলোকে বহু লাখ টকা খৰচা কৰিও বহু দৰৱ মাৰ্কেটত এৰি দিছে। অথচ সেই দৰৱবিলাকে কিন্তু বহু সময়ত কামত নাহেগৈ। কিন্তু আপুনি কিয় যে এই ধৰণৰ, কেনেকৈ আপুনি আচলতে এই অসাধ্যটো সাধন কৰিলে, সেই বিষয়ে কিছু কওকচোন। বনৌষধ ক'ত আছে? আমেৰিকাত আছে নেকি? ইউৰোপত আছে নেকি? ইউৰোপত কি পায়? বিলাহী আলু, তাত বাহিৰে কি পায়? তাত বাহিৰেতো বেলেগ বস্তু নাপায়। বিলাহী আলুত বাহিৰেতো বেলেগ বনৌষধ বুলি ক'বলৈয়ে নাই তাতে। অসমত বা ভাৰততহে প্ৰত্যেকখন গাঁৱতে বনৌষধ আছে। তো ৰিচাৰ্চ ইয়াতে হ'ব পাৰে, তাতে নোৱাৰে নহয়। ইয়াৰ পৰা বস্তু এটা তাতে লৈ গৈ যদি খেতিও কৰে তেতিয়া তাতে নহ'ব। তাতে যদি আপুনি ইয়াৰ পৰা লৈ মানিমুনি ভেদাইলতা লৈ যায় তাতে খেতি কৰে, হ'ব নেকি? নহ'ব। সেইকাৰণে আপুনি ৰিচাৰ্চ ইয়াতে কৰাৰ দৰকাৰ, তাতে কৰাৰ দৰকাৰ নাই। কিন্তু আমাৰ কিছুমান এনেকুৱা মানুহ থাকে, আমি যদি কাম কৰি থাকোঁ সেইটো আমাক প্ৰেছাৰ দি পেলাই তলত পেলাব, যদি কেঁকোৰা বুলি কয়, চেষ্টা কৰে। আমাৰ মানুহখিনিৰ মনত এটা ভাৱ আছে, এটা মানে তেনেকুৱা ধাৰণা আছে যে পশ্চিমে যদি কিবা কৰে বিজ্ঞান, আমি যদি কিবা কৰোঁ অন্ধবিশ্বাস। এইটোৰ কাৰণে আমাৰ মানুহখিনি ওপৰত যাব নোৱাৰে। এতিয়া যদি আপুনি যিকোনো ৰিচাৰ্চত চাওক, যিকোনো ৰিচাৰ্চ চাই লওক, কোনোবা এটা বিষয়ত যদি ৰিচাৰ্চ হৈছে তাতে কোন কোন মানুহ জড়িত আছে সেইখিনি চাওক। যদি ৰিচাৰ্চটো পশ্চিমত হৈছে, আমেৰিকাত হৈছে বা ইউৰোপৰ কিবা দেশত হৈছে, তেনেহ'লে তাতে আপুনি বেছিভাগ ভাৰতীয় মানুহৰ নাম পাব। আপুনি তাতে সেইবিলাক তেওঁলোকৰ মানুহৰ নাম নাপায়। ৰিচাৰ্চ যদিও হৈছে ভাৰতৰ মানুহে কৰি আছে, বেছিভাগ। কাৰণ নাচাৰ ক্ষেত্ৰত আপুনি দেখা পাব 30% ভাৰতীয় মানুহ আছে, বাকী 70%, বাকী চব দেশ মিলাই 70%, কেৱল 30% তাতে আমাৰ হিস্সা আছে। তো তেনেকুৱা বনৌষধিৰ ক্ষেত্ৰতে আপুনি যদি আমাৰ এই ঠাইত কৰে, ৰিচাৰ্চ কৰে, সফল হ'ব। কিন্তু আমাৰ এই ঠাইত ধনীৰাম বৰুৱাক যেনেকৈ মানুহে প্ৰেছাৰ দি পেলাই নোহোৱা কৰি দিলে, তেনেকৈ নোহোৱা কৰিব বিচাৰে। সেইকাৰণে আমি সিমান এটা সফল হ'ব নোৱাৰোঁ। এতিয়া 2 বছৰ আগতে মই এটা চেষ্টা কৰিছিলোঁ, আপোনালোকে সকলোৱে গম পাইছে। মই এটা বস্তু এটা ইণ্ট্ৰডিউচ কৰাইছিলোঁ অসমৰ যিখিনি আমি মাৰ্কেট বুলি কওঁ, তেতিয়া ভুল নহ'ব। তো এটা বান্দৰ কেঁকুৱা নামৰ বস্তু এটা ইণ্ট্ৰডিউচ কৰাইছিলোঁ। সেইটো মোৰ এটা, যদি সেইটো সফল হ'ল হয়, আজি এই বোৱাৰী পলাই যোৱাটো আপুনি শুনা নাপালে। কাৰণ সেই তেতিয়া ষ্টাৰ্টিং হৈছিল বোৱাৰী পলোৱা 3 বছৰমান আগতে। এতিয়াতো মহাব্যাধি নিচিনা, এতিয়া ব্যাধি হৈ গৈছে, প্ৰত্যেকখন গাঁৱৰ পৰা বোৱাৰী পলাই আছে। আৰু কিহৰ কাৰণে পলোৱা বুলি ভাবে আপুনি? তো যিটো তেওঁ পোৱা নাই সেইটো পোৱাৰ কাৰণে
পলাই গৈছে, ডেকা ল'ৰাৰ লগত সৰু ল'ৰাৰ লগত বিচাৰি গৈছে। তাৰপিছত এই এটা ট্ৰেণ্ড উঠিছে বোৱাৰী লাভাৰ, বোৱাৰীবিলাক সকলোৰে কথা কোৱা নাই, কিছুমান এনেকুৱা হৈছে প্ৰায়বিলাক গাঁৱতে এজন দুজন তেনেকুৱা ওলাই আছে, সৰু ল'ৰা এটাক বয়ফ্ৰেণ্ড বনাই থৈছে, কিহৰ কাৰণে থৈছে? আৰু যদি সেইটো মোৰ এপ্ৰ'চটো ছাকচেছ হ'ল হয়, বান্দৰ টুকুৰা যিটো মই কৈছিলোঁ, আজি সমাজত এইটো ব্যাধি নাপালে হয় বা এইটো অপবাদ আমি নাপালোঁ হয়। সেইটো মোৰ ৰং এপ্ৰ'চৰ কাৰণে বা মই সেইটো পাব্লিচিটি কৰিব নোৱাৰোঁ, যাৰ কাৰণে সেই সময়ত কিছুমান মানুহে ষড়যন্ত্ৰ কৰি মোৰ ওপৰত ৩৬খন FIR দি দিলে। নীল হৈ গ'ল, সেইবিলাক একো হোৱা নাই, চব তেতিয়াই উদ্ৰ হৈ গ'ল, একো কৰিব নোৱাৰিলে। এতিয়া পুৰুষৰ আৰু এটা ডাঙৰ সমস্যা, বৰ্তমান দিনত ২০-২২ বছৰ ল'ৰাবিলাক টকলা হৈ গৈ আছে। আমাৰ বয়সত এতিয়া টকলা হোৱাটো বেলেগ, আমাৰ 45 হৈ গৈছে, আমাৰ ছোৱালী চাব লগা নাই, একো তেনেকুৱা সেই নাই, গতিকে আমাৰ টকলা হ'লে কথা নাই। এতিয়া 25 বছৰীয়া ল'ৰা এজন টকলা হ'লে তেওঁ তাতে চাকৰি থাকিলেও ছোৱালী নোহোৱা হৈছে, ভাল সংস্থাপন আছে, চৰকাৰী চাকৰি আছে, তথাপিও ছোৱালী নোপোৱা হৈ গৈছে। আৰু পালেও ছোৱালীজনী ফটো দিব নোৱাৰে গিৰিয়েকো ফেচবুকত। এখন যদি ফটো দিয়ে তাতে 10টা কমেণ্ট আহিব, 1000 কমেণ্ট আহিব যে টকলা মানুহ, টকলা আংকল লগত বিয়া হ'ল না। এইটো এটা সমস্যা হৈছে, এইটো সমস্যাৰ মই মানে ভাবিলোঁ কেনেকৈ হেৰি কৰিব পাৰি। তো সেইটো অলপ কৰি এইটো অলপ ইফাল সিফাল ঘূৰি কিতাপ চিতাপ কৰি উলিয়ালে যে এইখিনিত চোৱা যাব। প্ৰথমতে আমাৰ ঘৰুৱা মানুহ কেইজনমানক লগালোঁ, আমাৰ ফেক্টৰী ষ্টাফক লগালোঁ, লগাই তাৰপিছত আমাৰ চিনাকি মানুহক লগালোঁ, তেওঁলোকে ভাল পালে, তেওঁলোকে পজিটিভ ৰিপ্লাই দিলে, তাৰপিছত এজন দুজন বন্ধু বান্ধৱক লগাৰ পিছত এতিয়াতো চাৰিওফালে হাহাকাৰ হৈ গৈছে। আপুনি গম পাইছে, চব ৰিজাল্ট পাই আছে আৰু ধুনীয়া সুন্দৰ ৰিজাল্ট পাই আছে। আজি আপুনি লখিমপুৰলৈকে আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈকে গৈ আছে। এতিয়া কথা হৈছে যে যেতিয়া লগাইছে, যিসকলে লগাইছে তেওঁলোকে এতিয়া সাংঘাতিক ধৰণে এটা ইফেক্ট পাইছে। পৰৱৰ্তী সময়ত এই যিখিনি চুলি গজিব, এই চিৰস্থায়ী হৈ থাকিবগৈ নাই, এই ধৰণৰ চিন্তা চৰ্চাও ৰাইজে কৰিছে। তাৰ কাৰণে ৰাইজে আৰু কি কৰিব লাগিব? আমি যিটো আমাৰ কেম্প হয়, য'ত হয়, আমি ঔষধটো লগাৰ আগতে তেওঁলোকক আধা ঘণ্টা বুজাই দিওঁ যে আপুনি এইটো নকৰিব, এইটো কৰিব, শ্বেম্পু নলগাব, কেমিকেল ইউজ নকৰিব, বাহিৰা তেল চেল ব্যৱহাৰ নকৰিব, এই ধৰণৰ কেনেকৈ মূৰ ধুব লাগে, কেনেকৈ নিয়ম নীতি থাকে চুলিখিনি বচোৱাৰ কাৰণে, এই গোটেইখিনি নিয়ম নীতি বুজাই কোৱাৰ পিছত তেওঁক প্ৰিকশ্যন যিখিনি থাকে সেইখিনি বুজাই কৈহে ঔষধটো লগাওঁ, যাতে তেওঁৰ চুলি অহাৰ পিছত সেইটো স্থায়ী হ'ব পাৰে। নহ'লে নিয়মখিনি বুজি নাপালে, ধৰক আজি আমি পেকেটত বনাই পইচাৰ লোভত আমি বিক্ৰী কৰি দিলোঁ, তেওঁৰ চুলি আহিব কিন্তু কিছুদিন পিছত আকৌ গুচি যাব, তেতিয়া আমাৰ বদনাম হ'ব। এতিয়া মই গোটেই অসম ঘূৰি প্ৰচাৰ কৰি আছোঁ, কেনেকৈ লগাব লাগে, চবেই গম পাই আছে এইটো এনেকৈ লগাব লাগিব, এই নিয়মখিনি মানিব লাগিব। কাইলৈ যদি বস্তুটো আমি বজাৰত দিওঁ, তো তেতিয়া তেওঁ সেইখিনি সহজতে বুজি পাব যে এইটো বস্তু এনেকৈহে ব্যৱহাৰ কৰে, তো তেওঁ ৰিজাল্টটো বেছি পাব। সেইকাৰণে মই ভাবিছোঁ কি যে ফটাতকৈ পইচা ইনকাম কৰা ডাঙৰ কথা নহয়, মোৰ নামত জিলাপিও বিক্ৰী কৰি দিয়ে মানুহ, তো ডাঙৰ কথা নহয়, পইচাটো ইনকাম হৈয়ে থাকিব। কিন্তু পইচাটো যে আমি পাম তাৰে কাৰণে আমি কিবা এটাতো দিব লাগিব ৰাইজক, তো যাতে সেইটো বিশ্বাসযোগ্যতাটো ধৰি ৰাখিব পাৰোঁ, সেইকাৰণে আমি গোটেই অসমত ঘূৰি প্ৰচাৰ কৰি তাৰপিছত কেতিয়াবা আমি যদি দৰকাৰ হয় এইটো পেকেজিং কৰিব লাগে তেতিয়াহে কৰিম, এতিয়াতো তেনেকৈ থাকিম। নিশ্চয়, কিন্তু পেকেজিংটো মানে এতিয়া বহু লোকে আহিব পৰা নাই, শিবিৰবিলাকলৈ বিশেষকৈ আহিব পৰা নাই, কিন্তু তেওঁলোকে উৎসুকতাৰে আছে যে কেতিয়া মাৰ্কেটত এই বস্তুটো উপলব্ধ হ'ব। সেই বিষয়ে আজি NZ নিউজৰ পডকাষ্টৰ যদি কিবা আশ্বস্ত কৰিব খুজিব নেকি? চাব, মাৰ্কেটত উলিয়াই দিয়া কথা এতিয়াতো মই ভবা নাই, কিন্তু যিটো মই দেখিছোঁ অসমৰ বাহিৰৰ বহুত মানুহ আছে, তেওঁলোকে বিচাৰি আছে, বহুতে সামৰিক বাহিনীত কাম কৰা মানুহ আছে, বহুতে এনেকুৱা ডিউটি আছে য'ত একদিনো এৰি যাব নোৱাৰে, ডিষ্ট্ৰিক্টখন এৰিব নোৱাৰে, তো এইবিলাক মানুহ আছে। আৰু এনেকুৱাও মানুহ আছে বহুত মানে লাজত বা যাব নোৱাৰে, ভিডিঅ'ত আহিব বা কিবা তেনেকুৱা হ'ব বুলি তেওঁলোকে যাব নোৱাৰে। কিন্তু কথাটো আপুনি যিটো কৈছে সেইটোতো ভাবিবই লাগিব, উলিয়াবই লাগিব, আজি নহ'লেও কাইলৈ উলিয়াব লাগিব। কাৰণ আমি এতিয়া আজি এজনক লগাইছোঁ, আমাৰ নিজৰ 550 টকা খৰচ হৈছে, তাৰ লগত আমি ধৰক কিবা এটা এল'ভেৰা জেল বা কিবা এটা দিছোঁ, আমি ন' লছ ন' প্ৰফিটত আমাৰ যিখিনি ষ্টাফ আহিছে সেইখিনি দৰমহা দিলোঁ, খৰচ হৈ গুচি গ'ল। কিন্তু সদায়তো এইটো দিব নোৱাৰিম, পকেটৰ পৰা কিমান খৰচ কৰিম, তো কিবা এটা কৰিব লাগিব, সেইটো আপোনালোকে গম পাই যাব যেতিয়া কৰোঁ। নিশ্চয়, আমি চুলি সম্পৰ্কে এই কথাখিনি আলোচনা কৰিলোঁ। এতিয়া আমি কিছুমান বেলেগ প্ৰশ্নলৈকে যাওঁ। এতিয়া কথা হৈছে যে লাইফষ্টাইল ডিজিজবিলাক সাংঘাতিক ধৰণে বাঢ়িবলৈ লৈছে। মই যদি ডায়েবেটিছৰ কথা কওঁ বা হাইপাৰ টেনশ্যন হওক বা BP হওক, এই ধৰণৰ সাংঘাতিক ধৰণে লাইফষ্টাইল ডিজিজবিলাক বাঢ়িছে, আৰু এইবিলাক কিন্তু ঘৰতে নিৰ্মূল কৰিব পৰা ধৰণৰ বিশেষ ব্যৱস্থা আছে। বহু লোকে কিন্তু আজিৰ তাৰিখত একদম বাকচ ভৰাই তেওঁলোকে
এলোপেথিক দৰৱ ৰাখে, যিটো কিন্তু আমাৰ ঘৰতে এই ধৰণৰ বেমাৰ নিৰ্মূল কৰাৰ ব্যৱস্থাও আপুনি বহু সময়ত কৈ থাকে ৰাইজক। এই বিষয়ে ৰাইজক এই মুহূৰ্তত কি ক'ব খোজে? চাব, লাইফষ্টাইল চেঞ্জ কৰিলে ঠিক হৈ যায়, ঔষধ খাবই নালাগে। যেহেতু লাইফষ্টাইল হয়, সেইটো লাইফষ্টাইলটো চেঞ্জ কৰিলে ঠিক হৈ যায়। যদি চুগাৰ হৈছে আমি কৈ দিওঁ, চুগাৰৰ আপুনি ঔষধ খোৱাত কৰি বেছি লাইফষ্টাইলৰ ওপৰত ধ্যান দিয়ক। লাইফষ্টাইলটো চেঞ্জ কৰক, ৰাতিপুৱা সোনকালে উঠক, গধূলি সোনকালে শুৱক। যিমান পাৰে প্ৰচেছিং ফুড নাখাব, ঘৰুৱা খাদ্য খাওক। যিমান পাৰে আপুনি নেচাৰেল খাদ্য খাওক, মানে ছিজনেল খাদ্য খাওক, যিটো যি ছিজনত হয়। এতিয়া বাৰিষা ছিজন, আপুনি পাতকবি ফুলকবি বিচাৰি আনি খালে চুগাৰ হ'বই, সেইটো স্বাভাৱিক। আপুনি যদি ময়দাৰ বস্তু খায় চুগাৰ হ'বই। এতিয়া ময়দাৰ বস্তু যদি যেতিয়ালৈকে আপুনি বন্ধ নকৰে তেতিয়ালৈকে চুগাৰ প্ৰেছাৰ কণ্ট্ৰল কৰিব নোৱাৰে। যেতিয়ালৈকে আপুনি প্ৰেছাৰ কুকাৰৰ ভাত খাই থাকে তেতিয়ালৈকে চুগাৰ প্ৰেছাৰ কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে সেইকাৰণে আমি লাইফষ্টাইলটো চেঞ্জ কৰাত গুৰুত্ব দিওঁ। বেছি কৰি আপুনি অলপমান এনচিয়েণ্ট পদ্ধতিত যাওক, পুৰণা পদ্ধতিত যাওক। ৰাতিপুৱা উঠক, সোনকালে উঠক, সোনকালে খাওক, ৰাতি সোনকালে শুৱক, দেৰি কৰি নাখাব। প্ৰচেছিং ফুড নাখাব, ময়দাৰ বস্তু নাখাব, নিমখ কম কৰি খাওক। এইখিনি সৰু কথা মানিব পাৰিলে আপোনাৰ প্ৰায়বিলাক লাইফষ্টাইল ডিচিজ খতম হৈ যায়। তাৰপিছত আপুনি ঘৰুৱাভাৱে যদি বিচাৰে চুগাৰ হৈছে আপোনাৰ প্ৰত্যেক ঘৰ অসমীয়াৰ পিৰালিত ধৰক এইবিলাক নয়নতৰা থাকে, আপোনাৰ শেৱালি ফুল থাকে, তাৰপিছত তুলসীৰ পাত থাকে। এইবিলাক ধুনীয়া ধুনীয়া ঔষধ। এইবিলাক মানে এনেকুৱা সাংঘাতিক ঔষধ হয়, বহুত সোনকালে আপোনাৰ নৰ্মেল কৰি দিব পাৰে। আৰু এইবিলাক নৰ্মেলে কৰি ৰাখে, এবনৰ্মেল নকৰে। মানে ধৰক চুগাৰৰ লেভেল 110ৰ তলত আপোনাক এইটো আনি নিদিয়ে, 110ৰ ওচৰে পাজৰে ৰাখিব। তো এইটো তেনেকৈ ৰাখে। কিন্তু আপুনি এলোপেথি ঔষধ খালে কেতিয়াবা গম পাব আপোনাৰ চুগাৰ কমি 70 পাই যাব। 70 পালে মানে কিডনী নষ্ট হৈ গ'ল। প্ৰেছাৰৰ ক্ষেত্ৰতো তেনেকুৱা। আপুনি অলপমান লাইফষ্টাইল চেঞ্জ কৰি দিয়ক, অলপমান খাৰ জাতীয় বস্তু খাওক। আমি যিকেইটা 6টা ৰস বুলি কয়, আপুনি খাৰৰ যিটো খাৰুৱা বেলেঞ্চ হয় সেইটো যদি শৰীৰত মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে অধিকাংশ বেমাৰে আপোনাৰ নহয়। সেইকাৰণে আমি কওঁ যেতিয়া প্ৰেছাৰ হৈছে খাৰুৱা ঔষধ খাওক, কলেষ্ট্ৰল বাঢ়িছে খাৰুৱা ঔষধ খাওক। খাৰুৱা ঔষধ মানে কলা খাৰ হওক বা আমি যিবিলাক ট্ৰেডিশ্যনেল আমাৰ থলুৱা জনজাতীয় মানুহে যিবিলাক খাৰ বনায় সেইবিলাকো বিৰাট ভাল। কোমোৰাৰ খাৰ বনায়, পানীলাওৰ খাৰ বনায়, অমিতাৰ খাৰ বনায়। এইবিলাক খাই থাকক, তেতিয়াহ'লে না প্ৰেছাৰ হ'ব না চুগাৰ হ'ব। চুগাৰ বহুত বেছি হৈছে, ইনচুলিন ল'ব লগা হৈছে। কেঁচা অমিতা চবাই খাওক, 3 মাহ খাওক, ইনচুলিন বন্ধ কৰিব পাৰিব। এনেকুৱা বহুত অজস্ৰ বস্তু আছে। খালি মানুহে অলপ আধুনিকতাটো কমাই দি নিজৰ যিটো ৰুট হয় সেইটোক একচেপ্ট কৰিব লাগিব। নিশ্চয়। কেঞ্চাৰক লৈ সাংঘাতিক ধৰণৰ কিছুমান কথা চৰ্চা হয়। এতিয়া বহুতে ক'ব যে কেঞ্চাৰটো বিজনেছ। আমি যদি এই কথাখিনি আলোচনা কৰোঁ, আমি হয়তো বহু ঔষধ মাফিয়াৰ টাৰ্গেটো হৈ যাব পাৰোঁ। এনেকুৱা ধৰণৰ বহু কথা চৰ্চিত হয়। বহু বলিউডৰ মুভি হৈছে, হলিউডৰ মুভি হৈছে, যিটোত স্পষ্টৰূপে দেখুওৱা হৈছে যে এইটো এটা বেমাৰ নহয়, এইটো এটা ছিষ্টেমত লৈ যোৱা হৈছে মানুহক, যাৰ কাৰণে মানুহে কিন্তু কোটি টকা খৰচ কৰে, লাখ টকা পৰ্যন্ত খৰচ কৰে, কিন্তু তেওঁলোকে অৱশেষত আকৌ মৃত্যুৱে শেষ হয়গৈ। আয়ুৰ্বিজ্ঞানে এই ধৰণৰ কি বাট দেখুৱাব পাৰে কেঞ্চাৰক লৈ, মানুহেও সচেষ্ট হ'ব পাৰে? এই বিষয়ে কি? মই মুম্বাইত আছিলোঁ। মুম্বাইত প্ৰায় 15 বছৰ আছিলোঁ। আৰু 15 বছৰৰ পিছত 15 বছৰৰ ভিতৰত প্ৰায় 40জনমান মানুহ মই নিজে ভৰ্তি কৰাইছিলোঁ। ঘৰৰ পৰা ফোন কৰে যে আমাৰ অমুকে যাব, কেঞ্চাৰ হৈছে, কিবা হৈছে। মানে চিনাকি মানুহৰ ভিতৰত যায়। যোৱাৰ পিছত আৰু হেৰি হয়, তেওঁলোকক মই নিজে ভৰ্তি কৰাওঁ। মাটি বাৰী বিক্ৰী কৰি চব শেষ কৰে, কিন্তু মানুহ ঘূৰাই নাপায়। তো আপোনাক যদি গম পাইছে বা কোনোবা এজন মানুহৰ যদি গম পাইছে কেঞ্চাৰ হৈছে, বেছি এইবিলাক কৰি লাভ নাই। চিম্পল নেচাৰেল আহক, নেচাৰেল হৈ যাওক। আপুনি যিখিনি নেচাৰেল বস্তু খাব লাগে সেইখিনি খাওক। আৰু যদি আপুনি সেইটো প্ৰচেছত যায়, আপুনি বায়'পচি কৰিব লাগিল। বায়'পচি কৰাৰ পিছতে আপোনাৰ কেঞ্চাৰটো বাঢ়ি যাব, স্প্ৰেড হৈ যাব। কেমো ল'ব ক'লে, কেমো লোৱা মানুহ নাবাচে 2 বছৰৰ ওপৰত। ৰেডিয়েশ্যন ল'ব ক'লে, ৰেডিয়েশ্যন সেইটো প্ৰচেছত যদি যাই থাকে তেনেহ'লে মাটি বাৰীও যাব, মানুহো যাব। তাতকৈ আপুনি নেচাৰেল হওক। ভগৱানে শৰীৰটো দিছে, যেতিয়া নিব লাগে নিব আকৌ। সেইটোত আৰু বেছি আমি আৰু মাথা মাৰিব নোৱাৰোঁ। এনে আপুনি খোজকাঢ়ি আছে, গছৰ ডাল পৰি মৰি যাব পাৰে। তো আমি ইয়াতে আছোঁ, কেতিয়াবা অকস্মাত ভাঙি যায়, ছিঙি মৰি যাব পাৰোঁ, সেইটো এটা স্বাভাৱিক। তো যেতিয়া মৰিব লগা আছে আপুনি কোনো ঔষধ খাই বাচিব নোৱাৰে, এইটোও স্বাভাৱিক। আমি যিবিলাক ঔষধ দিওঁ, আমি 1000বাৰ ভগৱানৰ নাম লওঁ। ভগৱান, মই যে এইখিনি ঔষধ দি আছোঁ, আজি চুলিৰ ঔষধ দিছোঁ, ৰাতিপুৱা উঠি মই 1 ঘণ্টা ভগৱানৰ নাম লৈছোঁ। আজি মই যিখিনি মানুহক লগাম ঔষধ, যাতে তুমি মোক হেল্প কৰা, এইখিনি মানুহক কাম আহে, কোনো ধৰণৰ যাতে ছাইড এফেক্ট নাই। তো সেইটো এটা আমি তেনেকৈ ঔষধখিনি ব্যৱহাৰ কৰিছোঁ। হয়তো বহুত ডাক্তৰেও সেইটো একেটা প্ৰচেছতে ব্যৱহাৰ কৰে। ক'ৰবাত ঔষধ ব্যৱহাৰ কৰিছে, কিন্তু তাতে ভগৱানৰ ইচ্ছাটো থাকিব লাগিব, তেতিয়া কামত আহিব।
কিন্তু আপুনি বেছি আধুনিক হৈ মানে আল্ট্ৰা মডাৰ্ণ হৈ বায়োপসি কৰিব, কেমো দিব, ৰেডিয়েশ্যন দিব, এইবিলাক কৰি কৰি মানুহজনক এটা মৃত্যু মুখলৈ ঠেলি লৈ যোৱা হেনে লাগে। বহুত ঔষধ আছে, কেঞ্চাৰ হৈছে, পেটৰ কেঞ্চাৰ হৈছে, আপুনি অমিতাৰ পাতৰ ৰস খাওক, নাৰ্জী ফুলৰ পাতৰ ৰস খাওক, জাৰ্মানী লতা আছে, জাৰ্মানী পাতৰ লতাৰ ৰস খাওক। আৰু আমাৰ চোতালত এবিধ ঘাঁহ হয়, মই কিছুদিন আগতে দিছিলোঁ, ফটো সৈতে দিছিলোঁ। সেই ঘাঁহবিধ আমি সাভাজ স্নেক গ্ৰাছৰ কথা কৈছে? নহয় নহয়, সেইটোতো মিছা কথা, সেইটো মই নিজে মিছা কথা। বহুত হাল্লা হৈছিল সেইটোৰ বিষয়ে, তাৰপিছত মই বহুতজনক দি চালোঁ, সেইটোৰ পৰা 0 ৰিজাল্ট, কোনো ৰিজাল্ট নাই। চোতালত একবিধ ঘাঁহ হয়, এইবিলাকেই আপোনাৰ দুবৰি নহয়, এইটোত একবিধ মানে এই হয়। ফটোটো দেখুৱাই দিব পাৰিব নেকি আপুনি নেটত? ফটোটো মই তেতিয়া মানুহে অলপ বুজি পাব, কাৰণ আমাৰ পডকাষ্টটো যদি ৰাইজৰ কামত অহা ধৰণৰ হয়, এই কেঞ্চাৰটোক লৈ সাংঘাতিক ধৰণে মানুহে আচলতে সন্দিহান হৈ থাকে। ফটোটো মই দেখুৱাই দিম অলপ পিছত, কৰিম নেটটো অলপ। নিশ্চয়। মই আৰু এটা প্ৰশ্নলৈ তেতিয়াহ'লে যাওঁ, যে ফাষ্টিঙেও বহু সময়ত কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি এনেকুৱা ধৰণৰ কিছুমান কথা চৰ্চিত হয়। এতিয়া ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙৰ কথা এটা ওলাইছে, যে 16 ঘণ্টা নাখাব, 8 ঘণ্টা খাওক, এই ধৰণৰ এটা কথা খুব চৰ্চা হৈ আছে। এই বিষয়টো লৈ আপুনি কি ভাবে? ফাষ্টিংটো বহুত ভাল হয়, আৰু ইণ্টাৰমিডিয়েট ইংলিছ নাম দিলে নহয়, এইটো উপবাস দিয়ক আপুনি ধুনীয়াকৈ। আমাৰ প্ৰথা হয়, একাদশীত আমি উপবাস থাকোঁ। এতিয়া আমাৰ যিবিলাক কোষ থাকে, যিবিলাক দুৰ্বল হৈ যায়, দুৰ্বল কোষ থাকে বা কিছুমান বেমাৰত ইনফেক্টেড চেল থাকে, সেইবিলাকক আৰু কিছুমান এনেকুৱা চেল থাকে যিবিলাক মানে সেইবিলাকক খাই চাফা কৰি ৰাখে। এতিয়া আপুনি কেতিয়া খাদ্য খাব? যেতিয়া ভোক লাগে তেতিয়াহে খাব। অত্যন্ত ভোক লাগিলে কি খাব আপুনি? সন্মুখত যিহে থাকে খাই দিব, বুজিছে না? এই চেলবিলাক যিবিলাক থাকে আমাৰ দূষিত চেলবিলাক, যিবিলাক মৃত চেল, সেইবিলাকক আৰু যিবিলাক ভাল চেল থাকে সেইবিলাকে খায়। কেতিয়া খাব? যেতিয়া টোল নাপাব। আপুনি যেতিয়া মুখেৰে নোখোৱাব, তেতিয়া সেই চেলবিলাকে, দুৰ্বল চেলবিলাক, মৃত চেলবিলাক, বেমাৰৰ চেলবিলাকক খাব। তেতিয়া আপুনি ভোকত থাকে, তেতিয়াহে খাব। এনে যদি আপুনি খাদ্য খাইছে, সেইবিলাকে নাৰিছমেণ্ট হৈ আছে, তো তেতিয়া তেওঁলোকে চেলবিলাকে নাখাব। তো সেইকাৰণে উপবাসটো অত্যন্ত জৰুৰী। বিশেষ কৰি মাছ মাংস খোৱা মানুহে উপবাস থাকিবই লাগিব, সপ্তাহত এদিন কৰি। সেইকাৰণে ইণ্টাৰমিডিয়েট ফাষ্টিং নাম দিয়ক বা দিয়ক, যি হওক, উপবাস থাকক, সপ্তাহত এদিন থাকিলে ভাল। 16 ঘণ্টাৰ ঠাইত আপুনি 36 ঘণ্টা কৰক, আৰু ভাল। 2 দিন নাখাওক, 4 দিন খাওক, তেনেকৈ খাওক, আৰু ভাল। উপবাসটো ভাল বস্তু, কৰিব লাগে। আপোনাৰ যিহেতু খুব কম সময়, মই শেষত এটা প্ৰশ্ন কৰিব খোজোঁ নতুন প্ৰজন্মখিনিক লৈ, কাৰণ মাক বাপেকবিলাক, পিতৃ মাতৃসকল নিজৰ সন্তানক লৈ খুব চিন্তিত হয়। এতিয়া এটা সন্তানক বা নিজৰ সন্তানক সুস্বাস্থ্য কৰি যদি তেওঁলোকক গঢ়িব পৰা নাযায়, তেনেহ'লে কিন্তু আমাৰ ভৱিষ্যতো অন্ধকাৰ হৈ পৰিব। সেইসকল অভিভাৱক শেষত আপুনি কি এনে পৰামৰ্শ দিব খুজিব, যাৰ জৰিয়তে সন্তানটো নিৰোগী হৈ থাকিব আৰু জীৱনভৰ তেওঁলোকে অন্ততঃ এটা দুশ্চিন্তাত কটাব নালাগিব? এই ধৰণৰ কিবা পৰামৰ্শ আপোনাৰ থাকিব? জন্মৰ পৰা আপুনি এনেকুৱা কিছুমান বস্তু খাব যিবিলাক আমি 50 বছৰ আগতে খাইছিলোঁ। এতিয়া বেছি কৰি এইবিলাক জাংক ফুড কিবা কিবি এইবিলাক নিদিব, ময়দাৰ বস্তু নিদিব, আৰু পেকেজিং কৰা বস্তু শিশুক নিদিবই। পেকেজিং কৰা কোনো বস্তু নিদিব। ময়দাৰ বস্তুবিলাক, যিবিলাক বিস্কুট চিস্কুট আহে, কুৰকুৰে মুৰমুৰে, চাও মাও, হটডগ, কোল্ডডগ, পিজ্জা, বাৰ্গাৰ, এইবিলাক দিব নালাগে। নিদি পেলাই আপুনি যিবিলাক আমাৰ বস্তু, ট্ৰেডিশ্যনেল বস্তু পায়, গুড়ৰ হওক বা কিবা হওক, বাদাম চাদাম যিবিলাক থাকে, সেইবিলাক খুৱাই থাকক। আৰু এনেকৈ খুৱাই থাকিলে, নিয়ম কৰি দিয়ক, খাদ্য খোৱা নিয়ম থাকে, ভাত খোৱা নিয়ম থাকে, ভালকৈ খাদ্য চবাই থাকিলে ভিটামিন পাই যায় ধুনীয়াকৈ। খাদ্য খোৱা নিয়ম পালন কৰক, পানী খোৱা নিয়ম পালন কৰক, সুস্থ মানে হৈ থাকিব, একো বেমাৰ আজাৰো নহ'ব। তো এইবিলাক বাহিৰা বস্তু খাব, নিয়ম নীতি নামানিব, বেমাৰ আজাৰ হৈ থাকিব। নিশ্চয়কৈ মই শেষত আপোনাক পুনৰ ধন্যবাদ জনালোঁ। আৰু NZ নিউজক তেখেতে সময় দিলে, বহুত ব্যস্ততা, শিবিৰ কৰি আছে, অসমৰ ভিন্ন প্ৰান্তলৈকে গৈছে। আজিৰ দিনটোত আকৌ ধেমাজিত শিবিৰ হ'ব, সেই শিবিৰলৈকো তেওঁ যাব। শেষত আপুনি যদি ফটোখন যদি আহিল, কাৰণ এই বেমাৰটোক লৈ অসমৰ বুলিয়ে নকওঁ, মই সমগ্ৰ দেশৰে, সমগ্ৰ বিশ্বতে এতিয়া কেঞ্চাৰ এক প্ৰকাৰ সাংঘাতিক ধৰণে মানুহক কোঙা কৰি পেলোৱা এটা বেমাৰ। কিন্তু যিটো আমাৰ ঘৰৰ, তেওঁ কৈছে যে একেবাৰে ঘৰৰ চোতালতে তাৰ ঔষধ আমি পাওঁ। আৰু এই ধৰণৰ যি চিন্তা চৰ্চা, এই চিন্তা চৰ্চা পংকজ পাঠকৰ দৰে মানুহে কৰে, আমিও কৰিব লাগিব। কাৰণ কেলৈ, অসম বুলি কোৱাৰ লগে লগে আমাৰ অসমখনত গছপুলি ৰোৱাৰ প্ৰয়োজন নাই, নিজে গছপুলি হয়, খালি কাটিব নালাগে। আৰু আমাৰ এই পডকাষ্টৰ উদ্দেশ্য এটাই
যে আমি সাধাৰণ একেবাৰে সৰু সৰু কথাবিলাক চিন্তা নকৰোঁ, অথচ ডাঙৰ ডাঙৰ কথাবিলাকত চিন্তা কৰোঁ। পশ্চিমীয়া যিবিলাক আমি আৰ্হি, সেই আৰ্হিবিলাক আমি ল'ব খোজোঁ, অথচ কিন্তু আমাৰ নিজৰ থলুৱা আৰ্হিবিলাক আমি ল'ব নোখোজোঁ। তেনেকুৱা নহয়, নিজস্বতা নেৰিব, নিজৰ শিপাডাল খামুচি ধৰি ৰাখক আৰু অনাগত ভৱিষ্যত আপোনালোকৰ সুন্দৰ হ'ব। শেষত মই এই ছবিখনেৰেই এই NZ পডকাষ্ট মই সামৰণি মাৰিম। এইখন হৈছে ইণ্ডিয়ান গোছ গ্ৰাছ বুলি কয়। আচ্ছা, ইণ্ডিয়ান গোছ গ্ৰাছ। আৰু এই যি আপোনালোকে গুগলত পাব ইণ্ডিয়ান গোছ গ্ৰাছ। এই ইণ্ডিয়ান গোছ গ্ৰাছ আপোনালোকে যেতিয়া ঘৰৰ পদূলিতে পাব বা ঘৰৰ চোতালখনতে পাব, ইয়াৰ জৰিয়তে কেঞ্চাৰ আমি প্ৰতিৰোধ কৰিব পাৰিম। আপুনি শেষত কৈ দিয়কচোন, এইটো কেনেকৈ খাব লাগিব? এইটো পিচি পেলাই ৰস উলিয়াব লাগে। আচ্ছা, সকলো মানুহৰে চোতালত আছে। পিচি পেলাই ৰস উলিয়াই আধা কাপ কৰি ৰস 3 মাহ 4 মাহ খাব, ৰিজাল্ট চাব, বহুত ৰিজাল্ট। 1 বছৰ 2 বছৰো খাই দিব পাৰে। একো পানীৰ লগত মিক্স কৰি খালেই হ'ল? এনেই ৰস উলিয়াই পানী চানী মিক্স কৰি খাই দিব পাৰে। ঠিক আছে, ধন্যবাদ জনালোঁ। ধন্যবাদ।